নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। এটা সুন্দৰ ৰাতিপুৱাৰে এয়া আৰম্ভণি আৰু আজিৰ দিনটোত এয়া আমাৰ এম্পায়াৰ একাডেমীত ফিফ্থ ফ্ৰেছমেন ছ'চিয়েল পঞ্চম বাৰ্ষিক নৱাগত আদৰণি সভা। নতুন চামক আদৰিবলৈ এয়া প্ৰস্তুতি। গেটখন ইমান ধুনীয়াকৈ সজাইছে ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে। তেওঁলোকৰ কষ্ট আৰু উল্লাস সঁচাকৈ মানিবলগীয়া। আৰু অহা ৰাস্তাটো, কলেজলৈ যোৱা ৰাস্তাটো ইমান ধুনীয়াকৈ সজাইছে, বেলুনবিলাকেৰে ৰঙীন কৰি তুলিছে আজিৰ দিনটো। এয়া নতুন ছাত্ৰ ছাত্ৰীসকল, আমাৰ ফালৰ পৰা, ফেকাল্টিৰ ফালৰ পৰা, কলেজৰ ফালৰ পৰা অলেখ অযুত শুভকামনা। 2টি বছৰৰ বাবে শিক্ষাৰ্থীৰে এই অনুষ্ঠানৰ পৰা পাছ কৰি গৈ উচ্চ শিক্ষা লাভ কৰি উঠক, খুব ভাল ৰিজাল্ট কৰক, এয়ে আমাৰ বিনম্ৰ অনুৰোধ আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনালোঁ। আৰু খুব আনন্দ উল্লাসেৰে এই দিনটো এনেকৈয়ে নাচি বাগি পদূলিৰ পৰা আদৰি লৈ গৈছে। ইমান ধুনীয়াকৈ লৈ গৈছে চাওকচোন, কি ধুনীয়াকৈ নিয়ম নীতিৰে পানী ছটিয়াই, ফুল ছটিয়াই, অকণমান দূৰত গৈ ফোট দিব, কলম দিব, ফুল দিব, বেজ দিব। খুব উলহ মালহৰ এটা দিন। এনেকৈ তেওঁলোকে ৰৈ আছে, ফুলবোৰ ছটিয়াব, খুব ভাল লগা দিন এটা। গতিকে এই দিনটোত সকলোকে আমাৰ ফালৰ পৰা আকৌ এবাৰ আন্তৰিক অভিনন্দন জনালোঁ। এনেকৈয়ে আদৰিছে জ্যেষ্ঠসকলে পিছৰ চামক। খুব ভাল লগা পৰিৱেশ সেয়া। এতিয়া আমাৰ পিছৰ কাৰ্যসূচী আছে। এয়া ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়াৰী ছাৰে মূল দুৱাৰৰ ফিটা কাটিব। তাৰ বাবে এয়া যৌজা, তেখেতে ফিটা কাটি ছাত্ৰ ছাত্ৰীসকলক ভিতৰলৈ আদৰিব। আৰু এনেকৈয়ে আনুষ্ঠানিকতা ৰক্ষা কৰি আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলক আদৰিছোঁ ছিনিয়ৰসকলক। আৰু ইয়াৰ পিছতে নৱাগতসকলৰ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে নৱাগতসকলক উদ্দেশ্যি, ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ কথা কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলেও কৈছে। আৰু তাৰপিছতে এইয়া জুনিয়ৰসকলৰ লগত কিছু ধেমালি কৰিছে। এয়া কোনো ৰেগিং নহয়, এয়া কিছু ধেমালি। এই যে স্কাৰ্ট পিন্ধিছে ল'ৰাটো, সিয়ে মিষ্টাৰ ফেচাৰ্ছ পাইছে। ইয়াৰ দক্ষতা মানিবলগীয়া। আৰু এইজনী ছোৱালী পৰিস্মিতা, কি আছিলে নামটো পাহৰিলোঁ, ছায়েন্সৰ আছিলে চাগে, তাইও পাইছে মিছ ফ্ৰেছাৰ্ছ। খুব সুন্দৰ অভিনয় কৰিছে, কোনো ধৰণৰ লাজ কৰা নাই, ভাল লাগিছে। আৰু তাৰপিছৰ কাৰ্যসূচী এয়া আমাৰ প্ৰথমবাৰৰ বাবে এম্পায়াৰ একাডেমীৰ গ্ৰন্থ উন্মোচন হৈছে। দ্য ষ্টেপ গ্ৰন্থখন উন্মোচন কৰিছে ডাক্তৰ মৃণাল দাই। আৰু এইফালে আছে প্ৰেছিডেণ্ট ছাৰ আৰু এয়া ৰঞ্জনা বাইদেউ, এইফালে আছে প্ৰিন্সিপাল ছাৰ। গতিকে খুব ভাল লগা এটা পৰিৱেশত, শান্ত এটা পৰিৱেশত গ্ৰন্থখন এনেকৈ উন্মোচন কৰা হৈছে। আৰু ইয়াত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কিছু লিখনি পাব। আশা কৰোঁ আপোনালোকে পঢ়ি চাব কিতাপখন।
আৰু এইয়া যে ষ্টেজখন ছাত্ৰ ছাত্ৰীসকলে সজাইছে, অপেন ছেশ্যন আৰম্ভ হৈছে, আমাৰ মিটিংখন আৰম্ভ হৈছে, গণ্যমান্য ব্যক্তিসকল আছে, খুব ধুনীয়াকৈ সজাইছে, খুব ভাল লাগিছে। আৰু এয়া মঞ্চত এইজন আছিল চিফ গেষ্ট উলহ-ম মিশ্ৰ ছাৰ, ফৰ্মাৰ ডাইৰেক্টৰ অফ আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল। তেখেতৰ বক্তৃতা সঁচাকৈ মানিবলগীয়া, খুব সুন্দৰ কথা কৈছে, নকৈ নোৱাৰিলোঁ। আৰু তাৰপিছতে আছিলে আমাৰ মিটিঙত উপস্থিত আছিলে এপইণ্টেড স্পীকাৰ ডক্টৰ মদন চন্দ্ৰ বড়ো ছাৰ, ৰেজিষ্টাৰ IC কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি। আৰু এনেকৈয়ে দিনটোত অনুষ্ঠানখিনি হ'ল, নতুনক আদৰিলে। আৰু এয়া ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল খুব ধুনীয়াকৈ মিটিংখন সুচাৰুৰূপে চলিছে। আৰু তাৰপিছতে কিছু আমোদজনক এয়া ডান্স, খেৰাই নৃত্য, খুব ভাল লাগে এইবিলাক। এয়া বড়ো সংস্কৃতিৰ ডান্স, খুব ধুনীয়াকৈ নাচিছে ছেকেণ্ড ইয়াৰৰ ছাত্ৰীসকলে। আৰু তাৰপিছতে এয়া অসমীয়া সংস্কৃতিৰ বিহু, খুব মৰম লগা ছোৱালীকেইজনীয়ে বৰ ধুনীয়াকৈ নাচিছে। ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ তোমালোকৰ। এইকেইজনী কিন্তু মিক্স আছে, ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, খুব ধুনীয়াকৈ নাচিছে, ক'ব লাগিব। আৰু এইফালে ষ্টেজখন সজোৱাত ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি কষ্ট হৈছে, আচলতে মানিবলগীয়া। ইমান ধুনীয়াকৈ সজাইছে, চবেই কৈছে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, খুব ভাল লাগিছে। আছিলে এই অনুষ্ঠানখিনি সাংস্কৃতিক সন্ধিয়াত। আৰু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে নাচিছে, ইমান ধুনীয়াকৈ নাচিছে চাওকচোন। এয়া আমাৰ এম্পায়াৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল। আৰু এনেকৈয়ে আজিৰ দিনটোৰ সামৰণি পৰিল, খুব ধুনীয়াকৈ প্ৰগ্ৰেমবিলাক চলিল আৰু নতুনেও উৎসাহ পালে। আকৌ এবাৰ অভিনন্দন জনালোঁ